বানপানীৰ সেকেন্ড ভিডিঅ' দৃশ্য এতিয়া আপোনালোকক দেখাই আছো বলক সকলোৱে ভিডিঅ'টো চাও। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক দেখাইছিলো মই পানী কম আছিল আৰু ৰাতি আজি পানী বহুত বেছি হ'ল। সেই পানী আমাৰ আৰু বহুত ক্ষতি কৰিছে, আমাৰ মাটিখিনিৰ বহুত অনিষ্ট হৈছে। আধা দি মাটি নদীতে গুচি গ'ল। বলক আপোনালোকক মই দেখাই আছো ঠাইখিনি বলক। আৰু এয়া মোৰ জন্মভূমি, মোৰ জন্ম ইয়াতে হৈছে আৰু এই জগাখন কেতিয়াও পাহৰিব নোৱাৰো। আৰু এইখনে হৈছে ৰঙা নদী। কাইলৈ যি পানী দেখাইছিলো আপোনালোকক তাতকৈ আৰু আজি দুগুণ পানী বেছি হৈ আছে। চাওক, আৰু এয়া মোৰ প্ৰথম ভিডিঅ'টোত মই এইখিনি জগাৰ পৰা ভিডিঅ' বনাইছিলো, কিন্তু আজি সেইখন ঠাই নাই, পানীৰ মাজত আছে। আৰু যিখিনি বাহনী জোপা দেখাইছিলো আপোনালোকক, এই বাহনী জোপাটো চাওক, পুৰা বাহনী জোপাৰ গুৰি পালেহি। চাওক, কাইলৈ সিমানখিনিলৈকে আছিলে আৰু আজি ৰাতিৰ ভিতৰতে ইমানখিনি ভাঙি আহি গ'ল। এয়া বাহনী জোপা, এইখিনি সোনকালে কাটি পেলোৱা হ'ব আজি। আৰু ইয়াত টপাটপ এয়া বাঁহ কটা চলি আছে, ধুম বাঁহ কাটি আছে। আৰু ময়ো আছোঁ লগত, ময়ো বাঁহ কাটিম আৰু বাঁহখিনি ফটাফট নদী কিনাৰৰ পৰা লৈ যাবলগীয়া হ'ব। আৰু পোনপটীয়াকৈ পিছত লগ পাই আছোঁ আকৌ। আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকক। আলম ভাই ইউটিউব চেনেললৈ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো আজি সেকেন্ড এটা দৃশ্য আপোনালোকক দেখাই আছোঁ, পানী বেছি হোৱাৰ ফলত কি কি অনিষ্ট হয় আৰু কি কি হৈছে, আৰু আমি অনিষ্ট হোৱাৰ আগমুহূৰ্তত আমি কি কি কৰিব পাৰিছোঁ সেইখিনি আপোনালোকক দেখাই আছোঁ। বলক আপোনালোকে সকলোৱে ভিডিঅ'টো সকলোৱে চাব। ভিডিঅ'টো ভাল লাগিলে লাইক চাহ খাই শেষ হৈ গ'ল। এতিয়া আকৌ যাওঁ বাঁহ কাটো। এয়া চাওক, য'তে ত'তে বাঁহ কাটি কাটি পেলাই থোৱা হৈছে। বহুত কষ্ট হৈছে আজিৰ দিনটো। যোৱা বছৰো প্ৰায় এনেকুৱা কষ্ট হৈছিলে এইটো সময়তে। যোৱা বছৰো বহুত বাঁহ মানে আমাৰ লোকচান হ'ল, কাটিবলগীয়া হ'ল। বাৰীখন লাহে লাহে চাওক টকলা হৈ গ'ল আৰু উপায় নাই, নদীও কাষ চাপিলে এই বাঁহখিনি ইয়াৰ পৰা আকৌ ছাইড কৰিব লগা হৈছে, নহ'লে কি হ'ব মানে পানী আকৌ বেছি হৈ গ'লে এইখিনিও লৈ যাব। ইয়াত কাটি কাটি জমা কৰি থৈছোঁ। এয়া এইখিনি আছে বাহনী, বেছি নাই, কেইবাটামান বাঁহ আছে। পেলনীয়া হৈ গৈছে মাটিভাগ, আৰু এঘণ্টামান পিছত এইখিনিও ঠাই আমি দেখিবলৈ নাপাওঁ, এইখিনি ঠাইও গুচি যাব। এয়া প্ৰকৃতিৰ বস্তু, প্ৰকৃতিয়ে কেনেদৰে লৈ গৈছে আপোনালোকে চাওক। ইমান ডাঙৰ গছজোপা আমাৰ চকুৰ সন্মুখৰ পৰা বিদায় বিচাৰি আছে, নদীৰ লগত যাবলৈ মানে সাজু হৈছে পুৰা। পানীৰ মাজত ডুব খাই আছে আধা দি।